এয়া হৈছে ডিমৰু পাত মিক্স কৰি বনাইছোঁ ডিমৰু পাত আৰু এয়া অসমীয়াত কি কয় মই ভালকৈ নাজানো আমাৰ মিচিঙত সেইটো গুৰবান পাত বুলি কয় গুৰবান আনে আৰু এয়া খহটা ডিমৰু মিচিঙত তাকপিয়া বুলি কয় তাকপিয়াং আৰু এয়া শিমলু আলু পাত আৰু তাকু গান্নে বুলি কয় মিচিঙত অসমীয়াত মই নামটো নাজানো ভালকৈ এইটো তাকু গান্নে বুলিয়ে কৈ দিছোঁ আৰু এয়া মই মিচিঙতো নামটো নাজানো এইটো মাটি দৰৱ লগাই এইটো পাত দৰৱৰ পাত বুলিয়ে কয় সেইখিনি মিক্স কৰি বনাম এতিয়া গাহৰিৰ লগত এয়া ধুনীয়াকৈ সৰু সৰুকৈ মোহাৰি ল'লে অলপ ভাল হয় বুলি কোৱাৰ কাৰণে অলপ সৰু সৰুকৈ মোহাৰি ছিঙি লৈছোঁ চব্জিখিনি এয়া ধুনীয়াকৈ ছিঙিলোঁ সৰু সৰুকৈ এয়া ৰেডি হৈ গ'ল ধুনীয়া আৰু লৈছোঁ আলু দুটামান লৈছোঁ এয়া পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ আৰু এয়া আদা আৰু কেঁচা জলকীয়া খুন্দি লৈছোঁ আজি জুইতে বনাইছোঁ এয়া কেৰাহী গৰম হোৱাৰ লগে লগে দি দিছোঁ মাংসখিনি মই ইয়াত বইল বনাম তেল ব্যৱহাৰ নকৰোঁ মাংসখিনিৰ পৰা তেল উলিয়াই ল'ম আগতে এয়া অলপ অলপকৈ তেল ওলাই আছে এয়া তেল ওলাই গ'ল মাংসখিনি পৰা তেল ওলাইছে মই বেলেগ তেল ব্যৱহাৰ কৰা নাই ইয়াতে আদা খুন্দি লোৱা আদাখিনি নহয় এইটো পিঁয়াজখিনি দি দিছোঁ এতিয়া দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি কেঁচা গোন্ধ যোৱালৈকে অলপ ভাজি ল'ম ৰঙচুৱা হৈ গৈছে এতিয়া দি দিছোঁ জলকীয়াখিনি চব্জিত দিবলৈ পানী গৰম পানী মই ইউজ কৰিছোঁ ইয়াতে গৰম পানী ব্যৱহাৰ কৰিলে অলপ টেষ্টটো ধুনীয়া আহে সেইকাৰণে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ ঠাণ্ডা পানী ব্যৱহাৰ কৰিব পাৰে এয়া গোটেই চব্জিখিনি ডুব যোৱাকৈ পানীখিনি দি দিছোঁ এয়া আৰু মই এফালে বনাইছোঁ আলু বিলাহীৰ লগত কাঠ মাংস সেইটো জানে কেনেকৈ বনাব লাগে সেইটো কাৰণে মোৰ ৰেচিপিটো দিয়া নাই সেইটো আলু বিলাহী লগত বনাইছোঁ
আৰু এয়া চব কিমান ধুনীয়াকৈ উতলি আছে। মাংস ৰেডি হৈ গ'ল, চাফ কৰিছোঁ, চাওক কিমান ধুনীয়া হৈছে খাবলৈ।